Hey guys, স্বাগতম কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি হ'ল লক্ষ্মী পূজা গাইছ। আশা কৰিছোঁ আপোনালোকৰ জীৱনলৈ লক্ষ্মীৰে ভৰি পৰক, আপোনালোকৰ জীৱনো সুখ শান্তিৰে ভৰি পৰক গাইছ। আজি আমাৰ গাঁৱত গাইছ লক্ষ্মী পূজা পালন কৰি আছে আৰু মই আপোনালোকক দেখাবলৈ লৈছোঁ গাইছ কেনেকৈ লক্ষ্মী পূজা আমাৰ গাঁৱত কেনেদৰে পালন কৰা হ'ল, উদযাপন কৰা হ'ল আৰু মোৰ লগত আছে গাইছ চিল্লাৰ পাৰ্টি। হাই বলে চবে। সো গাইছ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। তো গাইছ এটা আমি আহিলো মূৰ্তি ল'ব, চাওক আমাৰ মূৰ্তিখন কেনেকুৱা গাইছ, দেখাইছোঁ আপোনালোকক বলক। তো গাইছ চাওক মূৰ্তি কালাৰ কৰি আছে এতিয়া। তো গাইছ চাওক ইয়াতে বহুতকেইটা মূৰ্তি বনাই আছে, এওঁলোকে বহুতকেইটা মূৰ্তি ৰেডিও হৈছে আৰু আহিব গাড়ীলৈ আহিব মূৰ্তিবিলাক লৈ যাব। তো মূৰ্তিবিলাক আপোনালোকে চাই লওক গাইছ। তো গাইছ ফাইনেলি আমি মূৰ্তি লৈ ল'লোঁ গাইছ। চ' মূৰ্তিখন দেখক আপোনাৰ। তো গাইছ মূৰ্তিখন কাপোৰ পিন্ধাব এতিয়া, চাই লওক আপোনালোকে কাপোৰ কাটি আছে গাইছ। আমাৰ ইয়াতে মূৰ্তি গাইছ 2022 মান টকা লৈছে। আমি লক্ষ্মী মালৈ আহি গ'লো আৰু এতিয়া আমাৰ স্কুলখনত হৈ আছে এখন পূজা, আপোনালোকে চাব পাৰে। এই আমাৰ লক্ষ্মী মা ছাৰ। তো গাইছ এইখন আমাৰ লক্ষ্মী ঠাকুৰ, চাওক আপোনালোকে লক্ষ্মী মাৰ প্ৰতিমূৰ্তিখন।
ইয়াতে লক্ষী পূজা উপলক্ষে ডেন্স ৰখা হৈছে গাইছ ডেন্স প্ৰতিযোগিতা আৰম্ভ হ'ব গাইছ তো চাই থাকক আপোনালোকে ডেন্স প্ৰতিযোগিতা গাইছ প্ৰসাদ কেনেকুৱা হৈছে কওক বহুত ভাল হৈছে এই আমাৰ বাইদেউ দেখিবলৈ পাইছে আমাৰ ধুনীয়া বাইদেউ হয় আমাৰ আৰু এইপিনে আছে বৰ্ণালী বাই মোবাইলত ব্যস্ত বয়ফ্ৰেণ্ডৰ লগত দিছে মেছেজ কৰি আছে বৰ্ণালী বাই